হেল্ল' গাইছ, ৱেলকাম টু মাই চেনেল ডিবি ব্লগছ। আজি আমি গৈ আছো গুৱাহাটী ফেঞ্চি বজাৰলৈ বজাৰ কৰিবলৈ। এয়া উঠিলো বাছত, মস্ত ভিৰ, মানে ইফালৰ গাড়ী বিলাকত আমাৰ একো চিট একো নাপায়। এনেকে আহি গলো ব্ৰহ্মপুত্ৰ ব্ৰিজ। পুৰণখন বন্ধ হৈ আছে, কিবা কাম কৰি আছে। নতুনখনৰে অহা যোৱা কৰিবলৈ হৈছে, তাৰ এখনো বিৰাট সমস্যা। এয়া জালুকবাৰীত নামি আহিলো ফেঞ্চি বজাৰলৈ। আহি খুৰা এজনৰ তাত গলো। এয়া স্পৰ্টিংটো গাত হয় না নহয় তেহেঁতক চাব দিলো। তেহেঁতে গলত কিবা এনেকে চালে। মই ক'লো দাদা নহ'ব নহ'ব বুলি কৈ তেখেতক নালাগে বুলি কৈ গুচি আহিলো। আহি এনে বজাৰ চাই আছো আৰু, কিন্তু কি কব, মস্ত গৰম ৰ'দ। কিন্তু তথাপিতো আমি নিজৰ ইচ্ছা সূতা এৰি দিয়া নাই। আমি আহিছো যেতিয়া বজাৰ কৰিমে, পইচা খৰচ কৰিমে। লগৰজনে কিবা মানে পেণ্ট চাই আছে, হয় না নহয়। হলে ল'ব, নললে নাই, তাৰ লগত মোৰ একো মতলব নাই। মোৰ মেইন বস্তু দুটা হৈছে, কাৰ্গো পেণ্ট দুটা লৈছো আৰু চেল্ফি ষ্টিক আৰু ভইচ অভাৰ মাইক দুটা লৈছো। মোৰ সেইখিনিয়ে আৰু এই কিবা কিবি চাই আছো আৰু এনেকে বস্তুবিলাক। এয়া এনেকে আৰু কি কব, মস্ত ভোক লাগিছে। আহিলো, আমি হোটেলত সোমাম আৰু। চাওক হোটেলত কিহেৰে ভাত খালো, দেখাই পাইছে, মাংস। মাংসৰে ভাত পানী খাই গাড়ীত উঠিলো। উঠি আহি আছো আৰু ব্ৰিজৰ ওপৰেৰে মস্ত জাম। দলং এখন আপ ডাউন কৰিব লগা হৈছে, মানে বিৰাট জাম আৰু। গৰমত গৰম বতাহ খাই খাই আহি আছো। ঘৰ কেতিয়াবা লাগি আছে। দিনটো গোটেই ফেঞ্চিখন খোজ কাঢ়িলো, অৱস্থা নাই। আহিলো এতিয়া ফেঞ্চিৰ পৰা আহিলো, কি কি আনিলো এয়া দেখাই আছো। ত' প্ৰথমতে মই আনিলো, এইটো এটা চাব পাৰে, চেলফি ষ্টিক। যিহেতু মোবাইল হাতেৰে এনেকে লৈ এনেকে ভিডিঅ' বনাব যিটো অকমান প্ৰব্লেম হয়, সেইটো কাৰণে এইডাল আনিলো। এইডাল আপুনি চাব পাৰে, চেলফি ষ্টিক। এইডাল আৰু বেছি দীঘল নহয়, মানে ইয়াৰ পৰা 5 ফুট দীঘল হয়, দেখাই দিছো। এক ছেকেণ্ড, নতুনটো সেইটো কাৰণে এয়া গৈছে। এয়াই আৰু নেক্সট আপোনালোকৰ থলো। আৰু এটা বস্তু আনিছো, সেই বস্তুটো হ'ল এয়া আপোনাৰ মাইক দুটা আনিছো। ইয়াতে বৰ্তমান মাইক দুটা আপোনালোকে হয়তো দেখিবলৈ পোৱা নাই, কাৰণ এটা মাইক ইয়াতে লাগি আছে আৰু এটা মাইক চাৰ্জত দিয়া আছে। আৰু ইয়াত মাইকৰ বাক্সাত এটা আপোনালোকে চাৰ্জিং হেৰি পাব, চাৰ্জিং পইণ্ট। চাৰ্জিং পইণ্টটো সেইডাল আৰু এইবিলাক বস্তু পাব ইত্যাদি। আৰু মই দুটা পেনো আনিছিলো, সেইবিলাক বাৰু এতিয়া নেদেখাও। চ' নেক্সট যিবিলাক আহি থকা ভিডিঅ' আপোনালোকে এই চেনেলডালৰ জৰিয়তে পাব। এই মাইকটোৰ লগত থাকিব, ষ্টেণ্ড থাকিব। ষ্টেণ্ডৰ জৰিয়তে আপোনালোকে এই দুটা বস্তু আপোনালোকে নেক্সট ভিডিঅ'ত এই দুটা বস্তু দেখিবলৈ পাব। ত' আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে যদি লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। ধন্যবাদ, বাই বাই।